Hey guys, good morning and welcome back to Jisoo Vlog. तो आज महाशिवरात्रि पूजा और महाशिवरात्रि पूजा सकले शुभकामना जनालो। तो आज महाशिवरात्रि पूजा বুলি যাই আছো আমাৰ নলিয়া থান মানে আমাৰ পৰা 10 কিলোমিটাৰ মান দূৰ হ'ব। তো নলিয়া থান যাই আছো। তো বলক যাই থাকো একেলগে আৰু মোৰ লগত আছে মোৰ ভাইটি। হাই গাইস। তো মোৰ ভাইটি খুৰাহঁতৰ ভাইটি। তো আমি দুই যাই আছো একেলগে। তো বলক যাই থাকো। A few moments later. Guys, I can do na palo. Call lolo. Vlog যাই থাকো এতিয়া একেলগে যাব লাগিব আৰু অলপমান মোটামুটি ধৰক আৰু 6 কিলোমিটাৰ যাব লগা আছে তো vlog যাই থাকো দেৰি নকৰো তো গাইজ আহি পুটিমনি চক পালো পুটিমনি দুৰ্গা মন্দিৰ ইয়াৰ পৰা আমি লেফট লম vlog যাই থাকো guys finally ahi pai golo Ibo Nolia Than finally guys ahi Nolia Than pai golo to bolok de bhitor tumai jao lo saki loilo robo guys bolok tende saki logai diu aru mor logote apunaloko Prabhu Mahadevor charanot এইখনে নলিয়া থান আৰু এডাল বহুত পুৰণা বেলগছ গাইছ বহুত পুৰণা মানে কিমান ডাঙৰ চাব আৰু এইখন মেইন গেট আৰু এই মেইন গেটেৰ সোমাই আহি কিনে এইখন সাংস্কৃতিক মঞ্চ ইয়াতে সাংস্কৃতিক সন্ধিয়া হ'ব আই লাভ মহাদেৱ তো বাকি থাকক নাথাকক আজিকালি এইটো থাকিবই ট্ৰেণ্ডত আছে এইটো আজিকালি আৰু এইটো মন্দিৰৰ নামঘৰ আৰু এই মন্দিৰৰ চাৰিওফালে ৰাতি ঘূৰিব ঘূৰি কিনে ইয়াতে আৰিয়া লগাই দিব চাকি লগাই কিনে ৰখি থাকিব গোটেই ৰাতি তো বহুত ভাল লাগে ৰাতি বহুত মানুহ হৈ গৈছে ৰাতি বহুত মানুহ মই এবাৰ আহি পাইছোঁ বহুত মানুহ হয় ৰাতি আৰু ইয়াত চাহ পানী ভাত আপুনি ফ্ৰীতে খাব পাৰিব মন্দিৰৰ পিছফালে এখন ধুনীয়া পথাৰ চাওক কি ধুনীয়া পৰিৱেশ তো ভাল লাগে আৰু গাইজ ৰাতি ইয়াতে চাকি লগাই দিব মানে চাকি লগাই কিনে বৰকে শাৰী পাতি বহি গোটেই ৰাতি ৰখি থাকে তো বহুত ভাল লাগে সুন্দৰ পৰিৱেশ আৰু মজা লাগে ৰাতি আহি কিনে ঠিক এনেকৈয়ে চাকি লগাই গোটেই ৰাতি ভক্তবিলাকে ৰখি থাকে আৰু পৰিৱেশটো দেখিবলৈ অলপ এনেকুৱাই হয় আৰু ইয়াতে গাইজ লোকবিশ্বাস আছে যে বা মানুহে কয় আৰু যে আপুনি 3বাৰ যদি আৰিয়া লগাই দিয়ে তো আপোনাৰ মনৰ আশা পূৰ্ণ হয় বুলি কয় আৰু মানুহে তো আপোনালোকে আহিব পাৰে ইয়াতে বলক তেন্তে গাইজ ঘৰলৈ যাই থাকোঁ ৰাতি মানুহ বেছি হয় মানে ৰাতি আৰিয়া চাৰিয়া লগাই দিয়ে ধৰক বঢ়িয়াকৈ ঘূৰে অলপ ৰাতি মানুহটো বেছি হয় আৰু ৰাতি বেছি ভাল লাগে তো আমি দিনতে আহিলোঁ তো সিমান এটা মানুহ চানুহ দেখা নাই বা ধৰক সিমান এটা পৰিৱেশ দেখাব নোৱাৰিলোঁ চাগে তো ৰাতি অলপ বেছি মানুহ হয় আৰু মাৰ আৰু হৰণ মাৰি থাক কিয় হেনো ইহান গাই আগলা কৰি দে তাৰ মানে ৰাতিৰ পৰিৱেশটো ভাল লাগে ধৰক ৰাতি মানে আৰিয়া লগাই দিয়ে ধৰক বঢ়িয়াকৈ ভাল লাগে ৰাতি মানুহ বেছি হয় তো দিনত মানে সিমান এটা মানুহ নহয় ওচৰ পাজৰখিনি যায় ধৰক চাটি লগাই দিলে আৰু ঘৰত গুচি আহিল তো তেনেকুৱা টাইপ তো ৰাতি বেছি ভাল লাগে তো কেতিয়াবা পাৰিলে ৰাতি আহিম মানে আগতে মই এবাৰ আহিছোঁ তো বহুত ভাল লাগে মানুহ বহুত হয় তো পাৰিলে কেতিয়াবা ৰাতি আহিম তো এতিয়া আজি দিনতে লগাই দিলোঁ তো বলক যাই থাকোঁ এতিয়া ঘৰত বলক গাইজ যাই থাকোঁ ঘৰলৈ যাত্ৰা আৰু বলক গাইজ এইটো এটা মন্দিৰ এইটো বাসুদেৱ মন্দিৰ এইটো প্ৰভু নিয়ম আছে নিশ্চয় গাইজ ৰাস্তাটো খুব ভাল লাগে মানে চাইডে চাইডে গছ গছনিবিলাক ভালতে ৰাস্তাটো আৰু চাইডে চাইডে পথাৰ মানে এনেকুৱা ঠাই অলপ ভাল লাগে এনেকুৱা অলপ নিজান ঠাই মানে A few moments later.
আহি ঘৰ পালোঁ তো আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো আপুনি এক্সপিৰিয়েঞ্চ লগ পাই আছোঁ বাই বাই গাইছ